ধুতি পাইজামা গামোচা মানে সেনেকৈ আহিব লাগে। তাৰপিছতে মানে আপোনালোকে মানে এনে ফটো ভিডিঅ'ত দেখি আছিলোঁ, কিন্তু মানে আজি ৰিয়েলত আহি গম পালোঁ। আৰু মানে জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আৰু মানে আজি এই ভিডিঅ'টো মানে বিশেষ ইমান স্পেচিয়েল নহয়, কাৰণ বেছি দূৰত ক'তো ফুৰিবলৈ নাযাওঁ, মানে ওচৰতে আমাৰ অসমতে থাকিম আজি। কিন্তু মানে অসমৰে বৰপেটা সত্ৰ ইমান ডাঙৰ সত্ৰ হয় অসমৰ, সকলোৱে জানে হয়তো। মানে মই আজিলৈ যাই পোৱা নাছিলোঁ বৰপেটালৈ, চ' মানে বৰপেটাত মানে মই বাৰ লগত যাই আছোঁ। আৰু তাইৰ মানে কোনোবা ফ্ৰেণ্ডৰ বিয়া আছে তাতে, তো সেনেকৈ তাইক বিয়াত থৈ মই এনে এবাৰ বৰপেটাত যিখিনি ঘূৰোঁ বা সত্ৰৰ ফালে যদি যাব পাৰোঁ আপোনালোককো দেখাই আছোঁ। বাকী যাওঁ বলক। বিয়া ঘৰ পালোঁ আহি, মানে বিয়া ঘৰ মানে বিয়া ভৱনে হয় এইটো। আৰু ইয়াতে মানে বাহঁতক থৈ যাওঁ, আৰু মই ইয়াতে কিবা খানা পিনাটো খাই বিয়াত মই সত্ৰলৈ ওলাই যাম। বাহঁতৰ মানে বিয়াত আছিলে, তো বিয়াত থকা কাৰণে মোৰো এনেকৈ ভাল লগা নাই অকলে অকলে, তো সেইটো কাৰণে এনে ওচৰতে আছিল বিয়া, মানে য'ত মানে বিয়া ভৱনটো আছে তাৰ পৰা আপোনাৰ এই তিনি আঢ়ৈ কিলোমিটাৰমান হ'ব আৰু। তো তাৰ পৰা আহি গৈছোঁ ইয়াতে বৰপেটা সত্ৰতে চাই যাওঁ, যিহেতু ওচৰতে আছে। আৰু যিহেতু বৰপেটাত আহিব পৰা নাছিলোঁ, আৰু কেতিয়া হ'বতো ঠিক নাই, তো ইয়াত আহি পেলাই মানে এটা ভিডিঅ' বনাই যাওঁ। আৰু সত্ৰৰ বাহিৰত মানে বহুতো দোকান পোহাৰ দেখা পাব, আৰু ইয়াত মানে সত্ৰত আহিলে কিবা নহয় কিবা আপোনালোকে কিনি লৈ যাব পাৰিব। কাৰণ দোকান মানে মই সুধিলোঁ দাদাহঁতক, মানে খোলা থাকে প্ৰায় ভাগে। আৰু যিহেতু মই মানে বৰপেটা সত্ৰতো আহি পোৱা নাই, আৰু ইমান ডাঙৰ সত্ৰ এটা আমাৰ অসমতে আছে, আৰু যিহেতু বৰপেটাত মই সেনেকুৱা একো কামো নাছিলে আহিব লগা, তো সেই বিয়াতে বাৰ লগত আহোঁতে আৰু ইয়াতে চাই নগ'লে আৰু কেনেকৈ হ'ব। তো মই যিহেতু চাই গ'লোঁ, তো আপোনালোককো মানে সত্ৰটো দেখাবলৈ চেষ্টা কৰিলোঁ। বহুত ডাঙৰ সত্ৰটো, মানে এনে ফটো ভিডিঅ'ত দেখি আছিলোঁ, কিন্তু মানে আজি ৰিয়েলত আহি গম পালোঁ। আৰু মানে ওচৰে ইমান দোকান, মানে মানুহো বহুত হয় ন ইয়াতে। আৰু বেছিভাগ আপুনি হোলীত আহিলেতো আৰু মানে বেলেগ এটা সেই পাব, মানে হোলীৰ টাইমত সেনেকৈ আৰু ইমান ভিৰ, ইমান মানুহ, আৰু আমাৰ তাৰ পৰা ইমান দূৰ হয়, তো আহিব নোৱাৰি সেনেকৈ। আৰু নতুন কৰি আছে, আৰু এই সত্ৰৰ ভিতৰত ইমান ৰাজহাঁহ, বাপৰে বহুত চিঞৰি থাকে ৰাজহাঁহবোৰে। ইমান ধুনীয়াকৈ এনেকৈ লাইন টু লাইন মানে ইয়াত বনোৱা হৈছে, মানে ভগৱানৰ ওপৰত মানে জড়িত বা এইবিলাক বহুত কিবাকিবি বনোৱা হৈছে। আৰু নামবিলাক লিখি লিখি দিয়া হৈছে ইয়াতে, কিবা সত্যব্ৰত ৰজা, বৰাহ পৃথিৱী, এইবোৰ এটা মানে কৃষ্ণ ভগৱানক লৈ কাহিনীবিলাক গোটেইখিনি বনোৱা হৈছে। এইটো আছে আপোনাৰ হিৰণ্যকশিপুৰ ৰাক্ষস, সেই প্ৰহ্লাদৰ ভাড়াখিনি, মানে গোটেইখিনি ইয়াতে মানে আপোনালোকে আহিলে গম পাব। মোক ধুনীয়া লাগিছে বস্তুবিলাক চাই ইয়াতে। আৰু এটা শুনি আছোঁ, মানে বহুত দিনৰ পৰাই শুনিছোঁ কথাখিনি, মানে ধৰক সঁচা নে মিছা গম নাপাওঁ, মানে 1583 খ্ৰীষ্টাব্দত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে এখোজ চাতি জ্বলাইছিলে। সেই চাতিখোৰ মানে এতিয়াও মানে ভালকৈ মানে ৰখা হৈছে, আৰু চাতিখোৰ মানে এতিয়াও জ্বলি থকা বুলি মানে কয় বহুতে। তো চাই লওঁ, যদি চাকিখোৰ দেখা পাওঁ আপোনালোকক দেখাব চেষ্টা কৰিম। আৰু মানে সুধিলোঁ ইয়াতে, মানে দাদাকেইটাক সোধোতে মানে ক'লে যে কি ইয়াত মানে ভালকৈ সাজ পোছাক, মানে ধুতি পাইজামা গামোচা মানে সেনেকৈ আহিব লাগে। তাৰপিছতে মানে আপোনালোকে মানে সেই চাকিখোৰৰ কথা যে ক'লোঁ, সেই চাকিখোৰ মানে দৰ্শন কৰিব পাৰিব। নহ'লে মানে এনেই নৰ্মেলি এনেকৈ মানে আহিলে আৰু আপোনালোকে কেতিয়াও নোৱাৰে কৰিব দৰ্শন। তো আপোনালোকে যদি কেতিয়াবালৈ দৰ্শন কৰিম বুলি ভাবে আৰু সেই চাকিখোৰ, তেতিয়াহ'লে আপোনালোকে সাজ পোছাক ভালকৈ মানে ধুতি পাইজামা গামোচা সেনেকৈ মাৰি আহিব, তেতিয়া আপোনালোকে পাৰিব চাব। আৰু মইতো ধৰক বিয়াতহে আহিছিলোঁ, বিয়াত আহোঁতে এনেকৈ একবাৰ সোমাই গ'লোঁ, তো আপোনালোকক দেখুৱালোঁ, আৰু যিখিনি ধৰক জানো বা যিখিনি গম পালোঁ আপোনালোককো সেইখিনি বুজাবলৈ বা দেখুৱাবলৈ চেষ্টা কৰিলোঁ। বাকী আপোনালোকে ইয়াত আহি চাব এইবাৰ। দাদাই গ'ল, মানে বিয়াত ভাত পানী খাই আহিলোঁ এতিয়া, আৰু মোৰো যি নাইট ডিউটি আছে, মানে বাছত থাকিব, মানে কালি যাব বাছত, তো মই এতিয়া যাই থাকোঁ আৰু ডিউটিলৈ। তো
ইয়াতে সমাপ্ত কৰিছোঁ আৰু এইটো ভিডিঅ' বেছি লং নকৰোঁ। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।